আজিৰ প্ৰথম খবৰ হৈছে পুনৰ পিছুৱাব পাৰে JEE আৰু NEET 2020 পৰীক্ষা। ধুমুহাৰ গতিৰে দেশত সংক্ৰমিত হৈছে কাল ভাইৰাছ কৰোনা ভাইৰাছ। এনে পৰিস্থিতিত কিছুদিন পিছতে অনুষ্ঠিত হ'বলগীয়া JEE NEET 2020 পৰীক্ষাত বহিবলৈ অস্বীকাৰ কৰিছে লাখ লাখ পৰীক্ষাৰ্থীয়ে। চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে JEE মেইন 2020 চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰা হ'ব। একেদৰে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা NEET 2020 অনুষ্ঠিত কৰা হ'ব 13 ছেপ্টেম্বৰত। NEET আৰু JEE অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বৰ স্থিতিকে বাহাল ৰখাৰ সময়তে ছ'চিয়েল মিডিয়াত কৰোনাতংকৰ বাবে NEET আৰু JEE স্থগিত ৰখাৰ দাবীৰে একাংশ শিক্ষাৰ্থীয়ে আৰম্ভ কৰা #postpone JEE NEET অভিযানলৈ সমৰ্থন জনাইছে লাখ লাখ শিক্ষাৰ্থীয়ে। ছ'চিয়েল মিডিয়াত চলা এনে অভিযান সন্দৰ্ভত চৰকাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকই শেহতীয়াকৈ এইবুলি কৈছে যে দেশত কৰোনাৰ সংক্ৰমণ বৰ্তমান বাঢ়িয়েই আছে। এনে পৰিস্থিতিত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি অধিক সচেতন হৈছে। শিক্ষামন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পৰা এটা কথাৰ ইংগিত পোৱা গৈছে যে NEET আৰু JEE 2020 হয়তো পুনৰ পিছুৱাব পাৰে। তাৰ পাছৰ খবৰটো হৈছে আনলক 3 কাৰ্যালয়ত উপস্থিত থাকিব লাগিব 100% কৰ্মচাৰী। সমগ্ৰ দেশত আৰম্ভ হৈছে আনলক 3। অসমতো কৰোনাজনিত পৰিস্থিতি ক্ৰমাৎ ভাললৈ অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বাহাল থকা বাধা নিষেধৰ ক্ষেত্ৰতো নতুনকৈ কিছু শিথিলতা আনিছে। এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা প্ৰতি সপ্তাহৰ সোম আৰু মংগলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব। উক্ত দুটা দিনত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে। সেইদৰে কাৰ্যালয়ত এতিয়াৰে পৰা 100% কৰ্মচাৰীৰ উপস্থিতিত অনুমতি দিয়া হৈছে। দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত বৰ্তমান বাহাল থকা এদিন ৰাস্তাৰ এফালৰ আনদিনা অন্য দিশৰ দোকান খোলাৰ নীতি বাহাল থাকিব। পথৰ এটা ফালে যিদিনা দোকান খোলা থাকিব সেইফালে থকা শ্বপিং মল, জিম, চেলুন আদি সকলো খোলা ৰাখিব পাৰিব। কেৱল এদিন এটা দিশৰ আন এদিন এটা দিশৰ নীতিৰ অধীনত দোকান পোহাৰ খোলা ৰাখিব লাগিব। আনহাতে প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যখনত সান্ধ্য আইন বাহাল থাকিব। একেদৰে প্ৰতি সপ্তাহত শনি আৰু দেওবাৰে চহৰ অঞ্চলত সম্পূৰ্ণ লকডাউন বাহাল থাকিব। সংবাদমেলখনত তেওঁ অহা 30 আগষ্টৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি ভাললৈ অহাৰ আশা ব্যক্ত কৰি কয় যে এই ক্ষেত্ৰত ৰাইজে সম্পূৰ্ণ সহযোগ কৰিব লাগিব। জনসাধাৰণে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব। আকৌ চন্দ্ৰয়ান চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰভাৰ, গ্ৰহণ কৰিছে সংকেত। 2019 চনৰ 14 আগষ্ট বিশ্বৰ মহাকাশ গৱেষণাৰ ইতিহাসত বিৰল নজিৰ সৃষ্টি কৰি চন্দ্ৰলৈ ভাৰতে প্ৰেৰণ কৰিছিল চন্দ্ৰয়ান 2। সকলো ঠিকে ঠাকে চলি আছিল যদিও প্ৰাপ্তিৰ অন্তিম ক্ষণত থমকি ৰ'বলগীয়া হৈছিল ভাৰত। 20 আগষ্টৰ দিনা ভাৰতে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰা চন্দ্ৰয়ানে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে সকলোৱে অপেক্ষা কৰিছিল শুভক্ষণটোৰ বাবে। 2019 চনৰ 2 ছেপ্টেম্বৰ এই দিনটোতে পূৰ্ব নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰিয়ে চন্দ্ৰয়ানৰ পৰা বিচ্ছিন্ন হৈছিল বিক্ৰম লেণ্ডাৰ। বুকুত প্ৰজ্ঞান ৰভাৰক লৈ চন্দ্ৰৰ দিশে তীব্ৰ গতিৰে ধাৱমান হৈছিল বিক্ৰম লেণ্ডাৰে। চন্দ্ৰপৃষ্ঠৰ পৰা 2.1 কিলোমিটাৰ দূৰত থকাৰ সময়তে বিশ্ববাসীক আশাহত কৰি ইছৰোৰ নিয়ন্ত্ৰক কক্ষৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিক্ৰম লেণ্ডাৰৰ। ইয়াৰ পিছত আহিছিল আটাইতকৈ বেয়া খবৰটো। প্ৰচণ্ড গতিৰে গৈ চন্দ্ৰপৃষ্ঠত খুন্দা মাৰি বিধ্বস্ত হ'ল বিক্ৰম লেণ্ডাৰ। সকলো আশা ভাঙি থান-বান হ'ল ভাৰতৰ, হতাশ হ'ল বিশ্ববাসী। কিছুদিন পিছত চেন্নাইৰ গৱেষক চানমুগা সুব্ৰমণিয়মে চন্দ্ৰপৃষ্ঠত সন্ধান পালে বিধ্বস্ত হৈ পৰি থকা বিক্ৰম লেণ্ডাৰৰ। সেইগৰাকী চানমুগা সুব্ৰমণিয়মে এতিয়া আনিছে এটা ইতিবাচক খবৰ। সুব্ৰমণিয়মে প্ৰকাশ কৰা মতে চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰভাৰ। জনপ্ৰাণহীন চন্দ্ৰপৃষ্ঠত আনকি প্ৰজ্ঞান ৰভাৰে কেইবা মিটাৰো আগুৱাই যাবলৈ সক্ষম হৈছে। বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা সংকেতো গ্ৰহণ কৰিছে প্ৰজ্ঞানে। কিন্তু কাৰিকৰী বিজুতিৰ বাবে বিক্ৰম লেণ্ডাৰে সেই তথ্য পঠিয়াব পৰা নাই পৃথিৱীলৈ। ইছৰো আৰু নাছাৰ বিজ্ঞানীক সহায় কৰি থকা চানমুগা সুব্ৰমণিয়মৰ তথ্যই উৎসাহিত কৰিছে ভাৰতৰ বিজ্ঞানীসকলক। দেশত 3ৰ পৰা 9 লাখ সংস্থাপন সৃষ্টিৰ লক্ষ্য কেন্দ্ৰৰ। মহামাৰী কৰোনা ভাইৰাছৰ সংস্থাপনৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে 3ৰ পৰা 9 লাখ সংস্থাপন সৃষ্টিৰ লক্ষ্য হৈছে। কেন্দ্ৰীয় প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে আজি চৰকাৰে মুকলি কৰা উৎপাদন জড়িত উদ্দীপনা আঁচনিৰ জৰিয়তে দেশত প্ৰত্যক্ষভাৱে 3 লাখ আৰু পৰোক্ষভাৱে 9 লাখ সংস্থাপন সৃষ্টি কৰিব বুলি ঘোষণা কৰিছে। চৰকাৰৰ PLI আঁচনিৰ জৰিয়তে মোবাইল আৰু ইলেক্ট্ৰনিক্স খণ্ডটো উজ্জীৱিত হ'ব বুলি ব্যক্ত কৰে। এই আঁচনিক লৈ ইতিমধ্যে দেশীয় আৰু বিদেশী কোম্পানীসমূহে আগ্ৰহ প্ৰকাশ কৰিছে। এই লৈ 22খনতকৈও অধিক আবেদন লাভ কৰিছে আৰু 40টা কোম্পানীয়ে আগ্ৰহ দেখুৱাই আছে। এই কোম্পানীসমূহে দেশত মোবাইল ফোন আৰু ইয়াৰ সামগ্ৰী উৎপাদন কৰিব, যাৰ মূল্য 11.5 লাখ কোটি হ'ব। পৰৱৰ্তী 5 বছৰৰ ভিতৰত চৰকাৰে এই লক্ষ্যত উপনীত হোৱাৰ আশা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হ'ব আৰু এই ৰপ্তানিৰ মূল্য হ'ব 7 লাখ কোটি টকা। দেশত কোম্পানীসমূহে উৎপাদন আৰম্ভ কৰাৰ লগে লগে 3 লাখ সংস্থাপন প্ৰত্যক্ষভাৱে সৃষ্টি হ'ব আৰু পৰোক্ষভাৱে ইয়াৰ বাবে 9 লাখ সংস্থাপন সৃষ্টি হ'ব। এই আঁচনিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ইতিবাচক আৰু কোনো দেশৰ বিৰুদ্ধে নহয় বুলি উল্লেখ কৰি
মন্ত্ৰীগৰাকীয়ে কয় যে সঠিক নীতি আৰু নিয়মৰ দ্বাৰা দেশৰ নিৰাপত্তা সুনিশ্চিত কৰি কোম্পানীসমূহক আগস্থান দিয়া হ'ব। ভেঞ্চাৰ শিক্ষানুষ্ঠানলৈ সুখবৰ 197খন হাইস্কুল, 9খন উচ্চতৰ মাধ্যমিক, 149খন জুনিয়ৰ কলেজ, 30খন কলেজৰ 4290টা পদ হ'ব প্ৰাদেশিকীকৰণ। ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে সুখবৰ। আৰ্থিক দিনতৰ মাজতো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। অহা 15 আগষ্টৰ ভিতৰত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে শিক্ষা বিভাগে যি প্ৰস্তুতি দিছিল সেয়া এতিয়া কাৰ্যকৰী কৰিবলৈ আগ্ৰসৰ হৈছে। আজি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, অহা 15 আগষ্টত প্ৰাদেশিকীকৰণ প্ৰথমখন তালিকা প্ৰকাশ পাব। অৱশ্যে কৰোনাৰ বাবে প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ অৱস্থা যিহেতু এতিয়া নাই, সেয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ তালিকা অহা অক্টোবৰ মাহতে প্ৰকাশ পাব। 15 আগষ্টত মাধ্যমিক শিক্ষা বিভাগৰ প্ৰাদেশিকীকৰণ তালিকা প্ৰকাশ পাব যদিও আটাইতকৈ একেলগে প্ৰাদেশিকীকৰণ কৰাৰ লক্ষ্য আগত ৰাখি অহা বছৰ 1 জানুৱাৰীৰ পৰাহে সেই প্ৰাদেশিকীকৰণ কাৰ্যকৰী হ'ব। সংবাদমেলখনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰথম তালিকাত 197খন হাইস্কুল, 9খন উচ্চতৰ মাধ্যমিক, 149খন জুনিয়ৰ কলেজ প্ৰাদেশিকীকৰণ হ'ব। সেইদৰে যোৱাবাৰ বাদ পৰি যোৱা মাধ্যমিক শিক্ষা বিভাগৰ 414 গৰাকী শিক্ষক আৰু 97 গৰাকী জুনিয়ৰ কলেজৰ শিক্ষক পদ প্ৰাদেশিকীকৰণ হ'ব। প্ৰথম পৰ্যায়ত মুঠ 3359 গৰাকী মাধ্যমিক শিক্ষাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পদ প্ৰাদেশিকীকৰণ হ'ব। সেইদৰে পূৰ্বতে অৰ্হতা নথকা আৰু ইতিমধ্যে অৰ্হতা অৰ্জন কৰা মুঠ 690 গৰাকী কলেজ শিক্ষকৰো পদ প্ৰাদেশিকীকৰণ হ'ব। অনুৰূপ ধৰণে নতুনকৈ 30খন কলেজৰ 241 পদ প্ৰাদেশিকীকৰণ হ'ব। প্ৰথম পৰ্যায়ত সকলো মিলি মুঠ 4290টা পদ প্ৰাদেশিকীকৰণ হ'ব। সংবাদমেলখনত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ তালিকাখন অহা অক্টোবৰ মাহত প্ৰকাশ পাব। সম্প্ৰতি প্ৰাথমিক শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃততে সেই বিদ্যালয়ৰ অস্তিত্ব সম্পৰ্কত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব পৰা হোৱা নাই বাবেই এতিয়া সেই তালিকা প্ৰকাশ কৰিব পৰা হোৱা নাই। প্ৰাদেশিকীকৰণৰ বাবে আবেদন কৰা 5000 প্ৰাথমিক শিক্ষানুষ্ঠানৰ পৰাই মূলতঃ দ্বিতীয়খন তালিকা প্ৰকাশ কৰা হ'ব। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা বিভাগ সম্পৰ্কত চৰকাৰে দিয়া প্ৰতিটো সমস্যাৰে ইতিমধ্যে সমাধান কৰিছে। বৰ্তমান কেৱল অনিয়মিত আৰু অবৈধ শিক্ষকৰ সমস্যাটো সমাধান হ'বলৈ বাকী আছে। অহা 1-1.5 মাহৰ ভিতৰত সেই সমস্যা সমাধানৰ ব্যৱস্থা কৰা হ'ব। আৰ্থিক দিনতাৰ মাজতো চৰকাৰে প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ব্যৱস্থা কৰিছে। ইপিনে আজিৰ সংবাদমেলখনতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰাজ্যখনৰ 16খনকৈ কলেজত নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ বিষয়ে ঘোষণা কৰে। এই শিক্ষাবৰ্ষৰ পৰাই বিজ্ঞান শাখা প্ৰৱৰ্তন হ'বলগীয়া উক্ত কলেজ কেইখনেই হৈছে বৰপেটা GLC কলেজ, বিশ্বনাথৰ বিহালী কলেজ, ধেমাজিৰ চিলাপথাৰ কলেজ, চাবুৱাৰ DDR কলেজ, গোলাঘাটৰ জয়া কলেজ, গুৱাহাটীৰ SB দেউৰা কলেজ, হাজোৰ চুৰেন দাস কলেজ, কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলং কলেজ, ডিমা হাছাওৰ মাইবং কলেজ, কৰিমগঞ্জৰ পাথাৰকান্দি কলেজ, মাজুলীৰ জেংৰাইমুখ কলেজ, নগাঁৱৰ নগাঁও কলেজ, নলবাৰীৰ বৰক্ষেত্ৰী কলেজ আৰু টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় কলেজ। উক্ত কলেজ কেইখনত 240 অধ্যাপক অধ্যাপিকা আৰু 80 তৃতীয়-চতুৰ্থ বৰ্ষৰ পদসহ মুঠ 320টা নতুন পদ সৃষ্টি কৰা হৈছে। উক্ত কলেজৰ গভৰ্ণিং কমিটিয়ে সেই পদসমূহৰ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব আৰু 1.5 মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। এইবাৰ কৰোনাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী যিহেতু বাহিৰত অধ্যয়নৰ বাবে নাযাব, সেয়ে এই শিক্ষাবৰ্ষতে উক্ত কলেজ কেইখনত বিজ্ঞান শাখাৰ শিক্ষাদান আৰম্ভ কৰাৰ ব্যৱস্থা লোৱা হৈছে। সাৱধান, সুৰাপান কৰি বাহন চলাই নেকি? হংকঙৰ পৰা অসম পালেহি বিশেষ যন্ত্ৰ। আইন ভংগ কৰি সুৰাপান কৰাসকল এতিয়া আগতকৈও সাৱধান হ'বৰ হ'ল, অন্যথা এইবাৰ আইনৰ চকুত ধূলি দি হাৰি যোৱাটো সম্ভৱ নহ'ব। এইবাৰ ৰাজ্যৰ আবকাৰী বিভাগে গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ। এই অনুযায়ী কৰোনা কালত যাতে সাৰ্বজনিক স্থানত কোনো লোকে সুৰাপান কৰি অপ্ৰতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে বৰ্তমান সময়ত ব্যৱহাৰ উপযোগী অত্যাধুনিক এলক'পেট্ৰল ব্ৰেথ এনালাইজাৰ গৰাকী হৈ পৰিছে অবকাৰী বিভাগ। এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰ সহায়ত কোনো ব্যক্তিয়ে যদি সুৰাপান কৰি আছে, সেয়া দূৰৰ পৰাই মাত্ৰ 5 ছেকেণ্ডতে জানিব পৰা যাব। অবকাৰী বিভাগ 250টা কৰোনাৰ সময়ত ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক ব্ৰেথ এনালাইজাৰ ক্ৰয় কৰিছে। হংকঙৰ এটি বিখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই ব্ৰেথ এনালাইজাৰকে বিশ্বৰ উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে। এলক'পেট্ৰল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অবকাৰী বিভাগে এনে অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ অভাৱ অনুভৱ কৰি আহিছিল। অৱশেষত বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল। ইতিমধ্যে জিলাসমূহৰ অবকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। EIA নটিফিকেশ্যন 2020 উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননাক খচৰা অনুবাদ কৰা নাই অসমীয়া ভাষালৈ। বিতৰ্কিত ইনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নটিফিকেশ্যন 2020ৰ সন্দৰ্ভত ৰাজ্যৰ মতামত
মতামত গ্ৰহণ কৰাৰ প্ৰতিক্ৰিয়া অন্ত পৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে। জাননীখনৰ সন্দৰ্ভত চৰকাৰে অৱমাননা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। জুনৰ 30 তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে জাননীখনৰ খচৰা 22টা আধুনিক ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে মাত্ৰ 3টা ভাষাতে অনুবাদ কৰা হৈছে। খচৰাখন নেপালী, মাৰাঠী আৰু উৰিষ্যা ভাষাত অনুবাদ কৰা হৈছে। জনতাৰ মতামত লোৱাৰ সময়সীমা উকলি যাবলৈ 10 দিনৰো কম সময় আছে আৰু এতিয়ালৈ অসমীয়াকে ধৰি আন 19টা ভাষাত অনুবাদ হোৱা নাই খচৰা। ৰাইজৰ মতামত লোৱাৰ সময়সীমা ন্যায়ালয়ে নিৰ্দেশ মৰ্মে 11 আগষ্টলৈকে ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে পৰিৱেশ সংৰক্ষণ আইন 1986 চনৰ অধীনত এই জাননীখন ৰাইজৰ মতামতৰ কাৰণে জাৰি কৰা হৈছিল। জাননীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা নিয়মসমূহৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে অসমত। এই নতুন নিয়ম অনুসৰি যিকোনো প্ৰকল্পকে চৰকাৰে ষ্ট্ৰেটেজিক ঘোষণা কৰি ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈ কাম আৰম্ভ কৰিব পাৰিব। সীমান্ত অঞ্চলৰ যিকোনো প্ৰকল্পকে ষ্ট্ৰেটেজিক প্ৰকল্প বুলি গণ্য কৰা হ'ব। নতুন নিয়ম অনুসৰি লাইন অফ একচুৱেল কণ্ট্ৰলৰ 100 কিলোমিটাৰ ভিতৰলৈ যিকোনো প্ৰকল্পকে ষ্ট্ৰেটেজিক বুলি ধৰা হ'ব।